সপোনত সাপ দেখাৰ বিভিন্ন অৰ্থ আছে। সপোনত সাপ দেখাটো শুভ আৰু অশুভ দুয়োটাই সূচায়। পিছে সেয়া নিৰ্ভৰ কৰিব আপুনি সপোনত সাপডাল কি পৰ্যায়ত দেখিছে। মানুহৰ মাজত সপোনত সাপ দেখাক লৈ বিভিন্ন কথা প্ৰচলিত হৈ আহিছে। তাৰ মাজৰে কেইটামান এনেধৰণৰ। ১ নম্বৰ, সপোনত সাপ মৰিলে বা মাৰিলে। সপোনত বহুতো সাপ একেলগে আৱিৰ্ভাৱ হোৱাটো অশুভ। কিন্তু যদি আপুনি সপোনত সাপক হত্যা কৰে বা তাৰ পৰা আঁতৰাই দিয়ে, ইয়াক শুভ বুলি গণ্য কৰা হয়। ইয়ে আসন্ন সংকটৰ পৰা পৰিত্ৰাণ পোৱাটো সূচায়। ২ নম্বৰ, সাপে আপোনাক সপোনত খেদিলে। যদি এডাল সাপে আপোনাক সপোনত প্ৰায়ে খেদে, তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি কিবা এটা বস্তুক অত্যন্ত ভয় কৰে আৰু আপুনি ভাল নোপোৱা সত্যক সহজে গ্ৰহণ কৰিব নোৱাৰে। অদূৰ ভৱিষ্যতে আপোনাৰ লগত কোনো ভয়ংকৰ পৰিস্থিতি হোৱাটো সূচায়। সপোনত সাপৰ পাছে পাছে দৌৰাটোকো অশুভ বুলি গণ্য কৰা হয়। ৩ নম্বৰ, সাপে খুটিলে। যদি আপোনাক সপোনত সাপে খুটিছে, তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি সোনকালে গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব পাৰে। ৪ নম্বৰ, মৃত সাপ দেখিলে। সপোনত মৃত সাপ দেখাটো শুভ বুলি গণ্য কৰা হয়। যদি আপুনি সপোনত এডাল মৃত সাপ দেখিছে, ইয়াৰ অৰ্থ হৈছে যে আপুনি ৰাহুৰ দুখ কষ্ট ভুগিছে আৰু এতিয়া আপোনাৰ সময় ভাল হৈছে। সাপৰ দাঁত দেখিলে। সপোনত যদি আপুনি সাপৰ দাঁত দেখে, তেতিয়াহ'লে সেইটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ এজন বন্ধু বা আত্মীয়ই আপোনাৰ ক্ষতি কৰিব পাৰে। যদি এই সপোন দেখাৰ পাছত কেইবাদিনৰ বাবে আপুনি খুব সাৱধান থাকিব। সাপ নেউলৰ যুদ্ধ দেখিলে। যদি আপুনি সপোনত সাপ বা নেউলৰ যুদ্ধ দেখিছে, তেন্তে ই অত্যন্ত অশুভ। ইয়াৰ অৰ্থ হৈছে যে আপুনি আইনী ফান্দত পৰিবলৈ আদালতলৈ যাব লগা হ'ব পাৰে। প্ৰিয় বন্ধুসকল, সপোনক লৈ বহুতে বহু ধৰণৰ প্ৰশ্ন কৰে। কিছুমান সপোন সঁচা হয় আৰু কিছুমান সপোন মিছা হয়। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় আমাক কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বিদায় দিয়ক। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম।